Hello guys, welcome back to another new video. So guys, আজি আমি কথা পাতিম যে আমি যেতিয়া ভাৰতৰ ম্যাপ এখন কিনো বা ধৰক এই ভূচিত্ৰাৱলীবিলাক কিনো তেতিয়া আমি ভাৰতৰ ম্যাপখনৰ লগতে শ্ৰীলংকাৰ ম্যাপখনো দেখিবলৈ পাওঁ। কিন্তু এই ভাৰতৰ ম্যাপখনৰ লগতনো শ্ৰীলংকাৰ ম্যাপখন কিয় দিয়ে আজিৰ ভিডিওটোত আমি তাকে আলোচনা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিওটো চাই ভাল পাব। ফ্ৰেণ্ডছ চাওক, এই যে ভাৰতৰ ম্যাপখনৰ লগত সৰুকৈ শ্ৰীলংকাৰ ম্যাপখনো আঁকি দিয়ে, ইয়াৰ আঁৰত ল অফ দ্য চিয়ে কাম কৰে, অৰ্থাৎ সাগৰীয় আইনে কাম কৰে। আৰু এই ল অফ দ্য চি বা সাগৰীয় আইন 1956 চনত 1956ত ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘই সৰ্বমুঠ 160খন দেশৰ সৰ্বসন্মতিক্ৰমে বনাইছিলে। আৰু এই ল অফ দ্য চিৰ মানে নিয়ম এইটোৱেই যে যিকোনো এখন দেশৰ সীমাৰ পৰা আৰম্ভ হোৱা সাগৰৰ 370 কিলোমিটাৰ পৰ্যন্ত যিবোৰ বস্তু আহিব সেই সকলোবোৰ বস্তু সেই দেশখনে তাত মানে মানচিত্ৰখনত বা ভূচিত্ৰাৱলী এখনত দেখুৱাব লাগিব। ঠিক আছে, তো এতিয়া আমাৰ ভাৰতৰ পৰা শ্ৰীলংকাখন মাত্ৰ 54.8 কিলোমিটাৰহে দূৰ। তো 370 কিলোমিটাৰটো বহুত দূৰৰ কথা। আমাৰ ভাৰতৰ পৰা শ্ৰীলংকাখন মাত্ৰ 54.8 কিলোমিটাৰহে দূৰ। আৰু সেইকাৰণেই ভাৰতীয় প্ৰত্যেকখন মেপৰ লগতে আমি শ্ৰীলংকাৰ মেপখন দেখিবলৈ পাওঁ। আৰু যে মই যে ক'লোঁ 370 কিলোমিটাৰ পৰ্যন্ত যিবোৰ বস্তু আহে সেইবোৰ দেখুৱাব লাগিব। এতিয়া ধৰক সাগৰতনো কি আহিব পাৰে, গছ গছনিটো নাহেই। আহিলে ধৰক এই দ্বীপবোৰে আহিব, সৰু বৰ তেনেকুৱা দ্বীপবোৰে আহিব। আৰু শ্ৰীলংকাও যিহেতু এটা দ্বীপ, আৰু আমাৰ ভাৰতৰ পৰা মাত্ৰ 54.8 কিলোমিটাৰহে দূৰত্বত শ্ৰীলংকাখন অৱস্থিত। সেইকাৰণে সেই ল অফ দ্য চিৰ নিয়ম অনুসৰিয়েই ভাৰতীয় প্ৰত্যেকখন মেপৰ লগতে শ্ৰীলংকাৰ মেপখনো আঁকি দিয়া হয়। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই।